নাৰী কোনো আৱেগহীন পুতলা নহয়। কথা ডেভিড কংকন। আবৃত্তি দীপশিখা বৰপাত্ৰ গোহাঁই। প্ৰথমেই কওঁ, ভুল নুবুজিব, নাইবা গালি নিদিব। যি কম সঁচা কম। আপোনাৰ বংশৰ উত্তৰাধিকাৰী ৰাখিবলৈ, নাইবা আপোনাৰ ঘৰত কেঁচুৱাৰ কান্দোন শুনিবলৈ ৰৈ থকা, আপোনালোকৰ আশা পূৰণ কৰিবলৈ নাৰী কোনো সন্তান জন্ম দিয়া মেচিন নহয়। পুনৰ কৈছোঁ, কাকো আঘাত কৰিব বিচৰা নাই। আপোনাৰ নামৰ সেন্দুৰকণৰ মৰ্যাদা ৰাখিবলৈ নিজক আপোনাৰ নামত উৎসৰ্গিত কৰা নাৰী কোনো বজাৰৰ পণ্য সামগ্ৰী নহয়। বিয়াৰ এবছৰ পাছতেই কোলাত সন্তান তুলি দি তেওঁৰ সপোনবোৰক ধ্বংস কৰিবলৈ নাৰী কোনো আৱেগহীন পুতলা নহয়। নিজৰ সপোনক ত্যাগ কৰিল তেওঁ, ত্যাগ কৰিল নিজৰ আশা। আপোনাৰ বাবে ত্যাগ কৰিল নিজৰ বন্ধু। আৰে আপুনি এবাৰ চিকুট মাৰি চাওক নিজক, নাইবা এবাৰ আপোনাৰ নিজৰ আশাক বাদ দি চাওক। গম পাব, বুজি পাব আশা ভাঙি গ'লে কিমান কষ্ট হয়। নাৰী কোনো আৱেগহীন পুতলা নহয়। আপুনি নিশা 12 বজাত ঘৰ সোমায়, আপোনাৰ তামাম কাম। কিন্তু এগৰাকী নাৰী ঘৰ সোমাওঁতে সন্ধিয়া হওক, আপোনাৰ সান্ধ্য আইনেৰে মাতাল হোৱা ঘৰত তেওঁ মাত্ৰ অপৰাধীৰ দৰে ৰৈ যায়। আপুনি ভাবেনে তেওঁৰ যে আৱেগ আছে, মনত হাজাৰ দুখ আছে, নে আপোনাৰ বাবে তেওঁ মাথো এটি পুতলা? আপুনি গোটেই ৰাতি ফোনত লাগি থাকিলেও প্ৰব্লেম নাই, আৰু তেওঁ ফোনটো ল'লেই আপোনাৰ হাজাৰটা কথা। আপুনি কি ভাবে তেওঁ আৱেগহীন পুতলা? পুনৰ কৈছোঁ, ভুল নুবুজিব।